হেল্ল' গাইজ, সকলোকে মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনালোঁ। এয়া কিহৰ ভিডিঅ' আপোনালোকেতো গম পাইছে। এয়া হৈছে পূজাৰ ভিডিঅ'। পূজাটো হৈ গ'লে অলৰেডি, কিন্তু দিয়া নহ'লে অকল এলাহ নামৰ বস্তুটোৰ কাৰণে। সময় আছিলে মোৰ হাতত, কিন্তু এলাহৰ কাৰণে দিয়া নহ'লে। এয়া চাওক, পূজাৰ কেইদিন মই কি কৰিলোঁ। মই পূজা চাবলৈ আহি প্ৰথমতে সোমালোঁ বাণিজ্য মেলা। বাণিজ্য মেলাটো সোমাও লাগিলে, কাৰণ বাণিজ্য মেলাত বোলে বৰ ধুনীয়া বস্তু ওলাইছে। চিৰিয়াছলি সঁচাকৈ বহুত ধুনীয়া বস্তু ওলাইছে। মানে কি লওঁ কি নলওঁ, পাওঁ মইতো চাইহে গ'লোঁ আৰু বস্তু চাই মই মানে সেইখিনিতে আৰু ৰৈয়ে থাকিলোঁ, কিন্তু বস্তু লোৱা নহ'লে দেই। অলৰেডি কেপে নেদালে আৰু ফুলি এযোৰহে লোৱা হ'ল। এয়া চাওকচোন, বাণিজ্য মেলাত বহুত ধুনীয়া বস্তু ওলাইছে, চেণ্ডেল, কাপোৰ ইত্যাদি। তাৰপাছত আমি এতিয়া কাপোৰ চেণ্ডেল চাই মেলি আমাৰতো হৈছে অলৰেডি, মানে আমি চাব যোৱা নিচিনাহে হ'ল, মানে লোৱা নহ'লে যে দাঁতৰ বস্তু ইত্যাদি ওলাইছে। এতিয়া আমি তাৰ পৰা ওলাই আহি পূজা চাওঁ বুলি আহিলোঁ। আমি এতিয়া বাছ ষ্টেণ্ডৰ পূজা ভাগ চাবলৈ আহিছোঁ। ৱাও, চাওকচোন কিমান মানুহ ভৰি পৰিছে নহয়। আপোনাৰ মানে তাতে গেলা বোকাও আছে, বৰষুণ দি দিলে। ফটো মাৰিবৰ কাৰণেও জেগা বিচাৰি ফুৰিবলগীয়া হৈছে, ক'তনো ভাল ঠাই পাম। তাৰপিছত ছোৱালী দেখিলে এটা জিলিকমালাক বেলুন এটা কিনি দিলোঁ। মাত্ৰ তাৰ দাম হৈছে 100 টকা। সেই বেলুনটো দি দিলত তাই বহুত সুখী। তাৰপিছত আহি আমি এতিয়া চাওকচোন, পূজা মণ্ডপ এটা পালোঁহি। এয়া চাওক, আমি সেৱা জনাইছোঁ যাতে মোক এই আগন্তুক বছৰটো পূজা দুৰ্গা দেৱীয়ে ভালে কুশলে নিয়ে। তাৰ ডেক'ৰেশ্যনো বহুত ধুনীয়া লাগিলে চাই, মোক বহুতেই ভাল লাগিলে ডেক'ৰেশ্যনটো। আপোনালোকেও দেখিছে চাগে, নাজানো মোক কেনেকুৱা লাগিছে, কিন্তু তাৰ ডেক'ৰেশ্যনটো বহুত ধুনীয়া। তাৰপিছত পূজাটো সেইখিনি আপোনালোকক দেখুৱালে। মাজত এদিন যাব নোৱাৰিলোঁ, বৰষুণ দিলে। এতিয়া আমি আহিলোঁ উত্তৰনিলৈ। শাৰদীয় দুৰ্গা পূজাৰ এয়া ইমানতে মই দেখিছেই নহয় চাগে, দুৰ্গা দেৱীক বিদায় দিব হ'লেই। মই বাৰু আজি চাদৰ মেখেলা পৰিধান কৰি আহিছোঁ। কেনেকুৱা লাগিছে বাৰু, মোক ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে কমেণ্ট এটা কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। আজি দুৰ্গা দেৱী বিদায় দিয়াৰ দিন। এয়া মই বিদায় দিবৰ কাৰণে আহিলোঁ উটনি ঘাটলৈ বুলি দেৰগাঁও। চাওকচোন, মানুহবিলাকে কিমান ধুনীয়াকৈ এনজয় কৰিছে, নাচি বাগি। কিন্তু মনটো দুখো লাগিছে যে দুৰ্গা দেৱীক আজি আমি বিসৰ্জন দিব লাগিব। হ'লেও ভাল লাগিছে, আৰু সেইটোৱেতো আমাৰ ৰীতি নীতি ন। দুৰ্গা দেৱী আগমন কৰিব, আকৌ দুৰ্গা দেৱীক আমি বিসৰ্জন দিবও লাগিব। দুখ লাগিতো লাভ নাই। সেয়া চাওকচোন, পাপা পিন্ধি ধুনীয়াকৈ ফুৰিছে। এয়া আমি দুৰ্গা দেৱীক ইমানতে আপোনালোকক দেখাই দিছোঁ। এতিয়া আমিতো ঘৰ যাব হৈছে, তথাপিতো এজনা দুৰ্গা আকৌ আহিছে। এয়া চাওকচোন, চাৰিআলিখন গোটেই দেৰগাঁও। তাইক মানে পূজাৰ মাজতে বেলুন খেলিবলৈ লাগে, সেইটো কাৰণে ভাবিলোঁ নাই, ইমান ভিৰত মই তেনেকৈ ৰাখিব নোৱাৰোঁ তাইক। সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ। মোৰ পূজা ইমানতে সামৰণি মাৰিলোঁ। এতিয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। বাই বাই, টেক কেয়াৰ। নেক্সট ভিডিঅ' আহি আছে, বাই।